থ তাৰ কথা যি যোৱা বছৰ বিহুত লগ পালো আৰু এতিয়ালৈ খবৰে নাই ৰাজ এনেকৈ ঢোলৰ লগত খেলি থাকিবি নে নিজৰ কথা অলপ ভাবিবি আমাৰ জুন্তিয়ে ৰাজক ভাল পায় নেকি যদি তই সেই ছোৱালীজনীৰ লগত সম্পৰ্ক ৰখা তেনেহ'লে পাহৰি যাম যে তই মোৰ সন্তান তোৰ জীয়েৰে বদনাম হ'বলৈ বেছি নাই দেই মই কেতিয়াও বিচৰা নাছিলো যে মোৰ কাৰণে তহঁতৰ সম্পৰ্কটো এনেকৈ ধ্বংস হৈ যাব বুলি মই কি তোমালোকৰ সন্তান নহয় নেকি দেউতা সোণৰ চেন পংকজ দাই দিছে মই সেইবোৰ নাজানো মুঠতে আজিৰ পৰা আমাৰ মাজত থকা সকলো সম্পৰ্ক শেষ বুলি ভাবি ল'বি বাছ আপোনালোকৰ জুন্তি আৰু মহাজনৰ পুতেক দুজনৰে মাজত কিবা চলি আছে নেকি মনে মিলা মানুহজন লগত থাকিলেতো সকলো বস্তুৱেই ভাল লাগে মই মানিছো মোৰ ভুল হৈছে কিন্তু তই এনেকৈ ঘৰখন এৰি যাব নোৱাৰ ৰাজ যাব নোৱাৰ